আজি আকৌ এবাৰ শৈশৱে ৰিঙিয়াই মাতিছিল। আজি আকৌ এবাৰ শৈশৱে ৰিঙিয়াই মাতিছিল। ৰিণি ৰিণিকৈ সুৰ এটিও ভাহি আহিছিল কোনোবা অজান দূৰণিৰ পৰা। ভৰ দুপৰীয়া বহিছিলোগৈ অকণমান নিৰ্জনতাৰ সুযোগ লৈ। সৰিয়হতলীৰ মহমহীয়া গন্তিয়ে বৰকৈ আমনি কৰিছে। চৌপাশ হালধীয়া, হালধীয়াৰ বিস্তৃত পথাৰ। ভদাই কানাই দলনিৰ কাষত বাট্টা খেলত মগন। কানাইৰ মাতত মাৰিলো লৰ হাতত লৈ লেচেৰিৰ টোপোলা। বল নৈৰ পাৰলৈ, চপ চপ বঠাৰ মাত। ভাগৰি পৰা নাই ইপাৰ সিপাৰ নাও বাই। নাও চপাই নৈৰ বালিত ভাকুত কুট ডবৰা ডবৰি আৰু কত কি। জলকেলি নৈৰ পানীত উৰি গল খৰালিৰ জাক চলপ চলপ খবদত। আকাশে বতাহে মাথোন প্ৰতিধ্বনি উৰি যোৱা খৰালিৰ চিঞৰ আৰু থপথপনিৰ মিশ্ৰিত গুঞ্জনৰ। ভদ্ৰেশ্বৰ কাইৰ মহৰ শিঙাৰ আবাহনত আকৌ দিলো দৌৰ তেওঁৰ দিশে। কলাকৈ মহৰ কেচেমা কেচেম গন্ধ টানিলো বুকুৰ ভিতৰলৈ। টংকমামাৰ বাৰীত লেটেকু পনিয়ল নিচিঙিলে নেযায় নোপোৱাই দিন। কলপটুৱাত লৈ ৰবাব টেঙাৰ লগে নিমখ জলকীয়া। আকৌ নৈৰ দাঁতি টপ টপ কৰে জিভাৰ পানী। ক্ৰাছ সৰিয়হতলী ভদাই খানাই আৰু খৰালি গ'ল বাৰু কোনখিনি। মাটি কঢ়িওৱা লৰীৰ আক্ৰোশত সৰি পৰিছিলো বাস্তৱৰ কঠিন মাটি। উভতিছিলো উদং বুকু কোচত লৈ পুনৰবাৰ উৰুষা বজাৰ।